আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো বহুত ভালে আছে আৰু আমি এতিয়া ৰেডি হৈ আছো সিনেমা চাবলৈ যাম। 83 কিবা আছিল আৰু কপিল দেৱৰ সিনেমা, তাকে ওলাই মেলি ৰেডি হলো। এতিয়া যাম, ভিডিওটো ষ্টাৰ্ট কৰি দিও, এতিয়াৰ পৰাই চাই থাকক। আমি ৰেডি হৈ গলো, এতিয়া যাবলৈ ওলাইছো। এই আপা বেগ চেগ লৈ ঠিক কৰিছে। এতিয়া নামিলো, দাদাহঁতি পাৰ্কিঙত গৈছে, আমি ৰখি আছো এতিয়া। ইয়াত অসমীয়া খানা পোৱা যায়, দেখিছে গামোচা চামোচা লগাই থৈছে। এতিয়া গৈ আছো ইয়ালে খাবৰ কাৰণে। হাই কৈ দিয়ক। আহি গ'ল আমাৰ খানা। এতিয়া খাই মেলি বহি আছো। ইয়াত দেখিছেনে
ভাল লাগিলে খাই, বহুত ভাল লাগিলে। গাহৰি মানে পুৰা মজা। এতিয়া ইয়াৰ পৰা ওলামেই, তাৰপাছত ক'ত যাওঁ আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। যদি কেতিয়াবা বেংগলোৰ আহে, এইখনত সোমাব। বহুত ভাল খানা, নাগা ষ্টাইল, জিংৰন ৰেষ্টুৰেণ্ট, আহিব পাৰে। হৈ গ'ল খাই বৈ, এতিয়া আমি নামি আহিছোঁ ওপৰৰ পৰা। ক'ত যাম দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ক'ত আছে পাণৰ দোকান? কোনখন? এইখন পাণ খাবলৈ আহিছোঁ, সেইখন চব। মিঠা পাণ, ইয়াৰ মিঠাটো একদম পুৰা মিঠা। অঁ, দিয়া পাব। মিঠা পাণ বেংগলোৰৰ। হৈ গ'ল আৰু এতিয়া পাণ চান যাম আৰু। পাই গ'লোহি খ্ৰীষ্টমাছ। মল পাই গ'লোঁ। এতিয়া দাদাই টিকেট কৰিব গৈছে চিনেমাৰ কাৰণে।
আমাৰ পপকৰ্ণ টাইম হৈ গ'ল এতিয়া বেলেগ গৈ আছোঁ স্ক্ৰীন নাম্বাৰ 2 ইয়াতে চাম আৰু চিনেমা সোমাই গ'লোঁ আমি চিনেমা চাবলৈ That gets me as excited as Indians around Neera Chopra. এতিয়া ওলাই আহিছোঁ মজা লাগিলে আপোনালোকেও চাব যদি নাই চোৱা কি আছে এতিয়া নেক্সট শ্ব' ঘৰলৈ যাম ঘৰ পালোহি পূৰা মস্তি কৰি মেলি এতিয়া ঘৰ ফ্ৰেছ হ'ম লাহে ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই